Simon Phangcho, BJP East Karbi Anglong District, Akuntun Bang, Dhonsuri Constituency ke Parlo, Long Thom Polling Station ke, Singhasun Constituency Lapen, Lumbajong Constituency Along ke Pon, Adam Ki ke Klan. La Long Thom Polling Station ke Pon, Amen lake, Althuram, Manjatiniali LP School Left Wing lake, Singhasun Constituency Along si ke Pon. Mohendejo LP School Left Wing Lapen, Rongbong Pathar LP School Left Wing ke, Lumbajong Constituency Along ke Pon Dia Phansi, Simon Phangcho, Karbi Anglong Deputy Commissioner Arideng, Ipidam ke Chokche, Heavy Pinonglo, Athe, Nilitum, Berta Kelong ke BJP East Karbi Anglong District Amai Pupen, Chenglok CM, MP, Local MSC, MLAs, Kedo An Lapen, Rong Agang Muratin, Aphananta, Paduje Pinsi Labang Suasai, Keklem Pusit, Dimasa Student Union, All Dimasa Student Union Lapen, Gangbura Station of Pupen, Karangke Mailong, Ninjepon. আমাৰ ডিমাসা সকলে অসমত ভূমিপুত্ৰ বুলি সবে গম পায় ঠিক এনেদৰে কাৰ্বি আংলঙতো আমি এটা খিলঞ্জীয়া জনগোষ্ঠী হয় কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত আমি বসবাস কৰোঁ কিন্তু মূল আমাৰ জনসংখ্যা ধনশ্ৰী পৰিষদীয় সমষ্টিত আছে তাৰে ভিতৰত সিন্স ফ্ৰম দ্য 1952 কাউন্সিল যেতিয়া পৰা গঠন হৈছে তেতিয়াৰ পৰা আমাৰ নমিনেটেড এমএসি এজন আছে খোহাম সিং বৰ্মন তেতিয়া ডিমাসা সকলে বৰ্মন লিখে নাপেন তাৰপিছত আমাৰ ইলেক্টেড ফাৰ্ষ্ট প্ৰথমটো মেম্বাৰ হ'ল গুঞ্জলাল হাকজান এই গুঞ্জলাল হাকজানৰ দিনৰ পৰাই এই ডেলিমিটেশনৰ টাইমত যোনটো আমাৰ কনস্টিটিউয়েন্সিটো বনাই গ'ল পৰিষদীয় সমষ্টিটো যিখন বনাই গ'ল আজিলৈকে কাউন্সিল গঠনৰ পৰা আজিলৈকে এই সমষ্টিৰ ডিমাৰ্কেশ্যন বা পুলিং ষ্টেচন ইফাল হোৱা নাই আৰু কোনো ব্যক্তিও আৰু কোনো দলৰ নেতাও এনেকা সাহস কৰা নাই যে মানে এই পুলিং ষ্টেচনবোৰ অন্যথা সমষ্টিত লৈ যাবলৈ কিন্তু সিমন ফাংচো বোলা একৰাকী মানুহ আমি যিখিনি গম পাইছোঁ তেখেত মানে ভাৰতীয় জনতা পাৰ্টিৰ ডিষ্ট্ৰিক্টৰ এটা সম্পাদক সাধাৰণ সম্পাদক হয় তেখেতে 20 তাৰিখে ডিফু ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ এটা প্ৰস্তাৱ দাখিল কৰিছে আপোনালোকে মই প্ৰস্তাৱটো পাছত দি আছোঁ তেখেতৰ প্ৰস্তাৱটো হ'ল এই ভাৰতীয় জনতা পাৰ্টিৰ অফিচিয়েল পেটত তেখেতে নিজেকে অন বিহাফ অফ পাব্লিক মানে ৰাইজৰ হৈ তেখেতে কিছুমান তিনিখন পিএছ নম্বৰ 97 পিএছ নম্বৰ 81 আৰু পিএছ নম্বৰ 87 এইখন ধনশ্ৰী কনষ্টিটিউয়েন্সিতে পৰিষদীয় সমষ্টি অলৰেডি আছে কিন্তু তেখেতে নিজাববীয়াকৈ 6খন গাঁও লুম্বাজং আৰু সিংহাসনত অন্তৰ্গত কৰা এটা হৰিজন্তৰ লগাইছে কিবা কৰিছে গতিকে এই প্ৰস্তাৱটো আমি খাৰিজ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে আমি এইটো গৰিহণা দিছোঁ প্ৰথম কথা আৰু এই ভাৰতীয় জনতা পাৰ্টিৰ আমি কাষ চাপিছোঁ আমি সকলো দল সংগঠনে যোৱাকালি বিজেপি প্ৰেছিডেণ্ট বা তেখেতৰ অফিচত আমি সাক্ষাৎকাৰ কৰিছোঁ সাক্ষাৎ কৰাৰ পাছত আমি গম পাইছোঁ সভাপতি নিজেই এই প্ৰস্তাৱৰ বিষয়ত একো নলেজ নাই নাজানে আনকি আমাৰ ৰিপ্ৰেজেণ্টেটিভ লোকেল এমএসিও এই একো সাজ খবৰ নাই ধনশ্ৰী মণ্ডলৰ একো সাজ খবৰ নাই তেনেহ'লে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল বুলি কয় বিশ্বৰ বৃহৎ ডাঙৰ এটা দল বুলি কয় তেখেতসকলৰ নিয়ম তেখেতৰ নীতি আদৰ্শৰ কথা কয় কিন্তু এই সিমন ফাংচোগৰাকী মানুহে এজন পাৰ্টিৰ প্ৰেছিডেণ্ট নলেজ নজনাকৈ কেনেকৈ এই প্ৰস্তাৱটো দাখিল কৰিলে এই ডাঙৰ প্ৰশ্ন হয় ৱাৰবেলি আমাক ৰলেন কিলিং ছাৰ ডাঙৰীয়াই এইটো বস্তু ক্লেৰিফিকেশ্যন দিছে সেইটোৱে আমি আচৰিত কৰিছোঁ আৰু আমাৰ CM ডাঙৰীয়া ডক্টৰ তুলৰাম ৰংহাং আৰু MP ডাঙৰীয়া আৰু আমাৰ MLA সকলে সদায় সভাত কয় চব জাতি জনগোষ্ঠী মিলি একেলগে বসবাস কৰাৰ কথা কয় আলাপ আলোচনাৰ মাজেদি সমাধানটো ওলোৱাৰ কথা কয় কিন্তু এই সিমন ফাংচোৱে ক'ত সাহস পালে যে মানে এইখিনি পিএছটো অন্য সমষ্টিত প্ৰদান কৰিবলৈ তেখেতৰ আমি প্ৰশ্ন আৰু কোনো দলৰ নেতা আজিলৈকে এনেকুৱা কৰিবলৈ সাহস পোৱা নাই কোনো কাৰো সংগঠন লগত কোনো এটা নেতা লগত কোনো এটা ধনশ্ৰী পাব্লিক লগত মতামত নলোৱাকৈ এই প্ৰস্তাৱটো তেখেত দাখিল কৰিছে গতিকে এই প্ৰস্তাৱটো আমি খাৰিজ কৰিছোঁ আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ধনশ্ৰী পাব্লিকে যি বিজেপি আশা কৰি ভোট দিছে এই বিশ্বাসটো এতিয়া হেৰাই যাবলৈ ধৰিছে মানুহৰ পিছত এটা সংকাট হৈ পৰিছে আৰু যিখন গাঁও আছে সব ডিমাসা গাঁও মই কমিউনেল ল'বলৈ বিচৰা নাই কমিউনেল ল'বলৈ বিচৰা নাই কিন্তু যিখন গাঁও আছে সব ডিমাসা গাঁও গতিকে বহুত দিনৰ পাছত কাৰ্বি আংলঙত স্থায়ী শান্তি আহিছে সব জাতি জনগোষ্ঠী সবে একেলগে বসবাস কৰিছে
বিহাৰী সম্প্ৰদায় বেংগলী সম্প্ৰদায় কাৰ্বি ডিমাচা নেপালী ধনচিৰিত এটা মেট্ৰ' কি কয় মেট্ৰ' কসমপলিটেন এটা কনষ্টিটুৱেঞ্চি বুলি আমি গম পাই ইমান শান্তিৰে বিয়া আছে কিন্তু এনেকুৱা প্ৰস্তাৱ দি পেলাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে আৰু এটা আননেচেচাৰী কনফিউজন হা গতিকে আমি দাবীটো সেইটোৱে যে বিজেপিৰ পৰা এটা ক্লিয়াৰিফিকেশ্যন ওলাওক যে মানে এইটো পাৰ্টিৰ সিদ্ধান্ত হয় না তেখেতৰ ব্যক্তিগত সিদ্ধান্ত হয় আৰু সিদ্ধান্ত যদি ব্যক্তিগত সীমন ফাংচনৰ যদি এই ব্যক্তিগত সিদ্ধান্ত হয় তাক পাৰ্টিৰ যিকোনো ডেজিগনেশ্যন আৰু পজিশ্যন হয় তাৰ পৰা টাৰ্মিনেট কৰা খাৰিজ কৰিব লাগে বৰখাস্ত কৰিব লাগে আৰু কোনো দলত মানে তেখেতৰ তাৰ মানে পজিশ্যন ডেজিগনেশ্যন ৰখাটোৰ কোনো প্ৰশ্নই নাই গতিকে মই যিমানখিনি কৈছোঁ তাৰপিছত আমাৰ